নমস্কাৰ বন্ধুসকল, আজি আছোঁ মই ভাদৈ পাঁচআলি ৰঙিলি টিঙৰ দ্বীপৰাজ গগৈ ঘৰত। আৰু মানে তেখেতৰ মানে সুৰটো ইমানেই ধুনীয়া নহয়, আপোনালোকে শুনিলে ক'ব মোক। মানে সিহঁতৰ ঘৰলৈ আহিলোঁ মই বিশেষ এটা কামত, আৰু মানে তেখেতে আছে ঘৰত, আৰু তেখেতৰ সৈতে মানে দুষা আপোনালোকৰ তেখেতৰ সুৰে দুষা আপোনালোকক শুনাওঁ বুলি। এইজন হৈছে আমাৰ দ্বীপৰাজ গগৈ। নমস্কাৰ। মই ডাঙৰ শিল্পী নহয়, তথাপিও দুটি কলি গাই দিছোঁ বাৰু। মোৰ মৰমৰ দাদা বিপিন দাৰ মোৰ ভাল পোৱা এটি গীত। বিপিন দা। স্বদেশৰ চৌদিশে উজলি উঠিছে তেজৰ তেলেৰে জ্বলা জুই, শত শ্বহীদৰ আত্মাই কান্দিছে, শত শ্বহীদৰ আত্মাই কান্দিছে, আই চৰণ বেদিছোঁ, আই চৰণ বেদিছোঁ। স্বদেশৰ চৌদিশে উজলি উঠিছে তেজৰ তেলেৰে জ্বলা জুই, শত শ্বহীদৰ আত্মাই কান্দিছে, শত শ্বহীদৰ আত্মাই কান্দিছে, আই চৰণ বেদিছোঁ, আই চৰণ বেদিছোঁ। লুইতৰ পাৰৰে ডেকা গাভৰুৱে গাইছে মুকুতিৰ গান, লুইতৰ পাৰৰে ডেকা গাভৰুৱে গাইছে মুকুতিৰ গান, নিৰ্যাতিতা গাভৰুৱে হিয়া ধুনি কান্দিছে, নিৰ্যাতিতা গাভৰুৱে হিয়া ধুনি কান্দিছে, দেশ ৰাখিবলে মান, দেশ ৰাখিবলে মান, আবাল বৃদ্ধ আৰু বনিতায়ো চিঞৰি উঠিছে, দেশ ৰাখিবলে মান। স্বদেশৰ চৌদিশে উজলি উঠিছে তেজৰ তেলেৰে জ্বলা জুই, শত শ্বহীদৰ আত্মাই কান্দিছে, শত শ্বহীদৰ আত্মাই কান্দিছে, আই চৰণ বেদিছোঁ, আই চৰণ বেদিছোঁ, আই চৰণ বেদিছোঁ। মজা মজা। জয় আই অসম, জয় আই অসম, জয় আই অসম। আৰু এষাৰ শুনিবলৈ মন গৈছে, কিন্তু আপোনাৰ কণ্ঠ যে ইমান ধুনীয়া নহয়, মানে আপোনাৰ কণ্ঠই মোহিত কৰিছে। আৰু এষাৰ যাতে শুনিব পাৰোঁ আপোনাৰ এবাৰ। স্বনামধন্য শিল্পী, বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অকণমান এটি কলি গাবলৈ আগবাঢ়িছোঁ। যদি ভুল হয় শ্ৰোতা ৰাইজে যেন ক্ষমা কৰে। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী
পাৰ হৈ তোমাৰে হাঁহত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে হাঁহত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে ভাল লাগিলে কিন্তু আপোনাৰ সুৰটো এনেও ভাল হ'ল আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আগন্তুক দিনত মানে আপুনি আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ বহুত ভাল লাগিলে আপোনাৰ কণ্ঠটো এনেও ভাল পাওঁ আৰু যিমানখিনি পাৰোঁ আপোনাক নিশ্চয় সহায় কৰিম আগন্তুক দিনত আপোনাৰ মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আগলৈ আগুৱাই যোৱাটো যিমানখিনি পাৰোঁ সহায় কৰিম নিশ্চয় আৰু মানে আজি আপোনাৰ পৰা বিদায় মাগিছোঁ আমাৰো দেৰি হৈছে মানে ঘৰৰ পৰা ওলাই ন হয় নাই তাতে মানে কি হ'ল এতিয়া ঘৰলৈ যাম আমাৰ দূৰৰ কথা ন সেইটোৱে আৰু ঠিক আছে নেকি মই এটাই কওঁ যদি ভিডিঅ'টো অকণমান যদি পচন্দ কৰে মানে মই এতিয়া যিমানখিনি দিব লাগিছিলে সিমানখিনি পোৱা নাই বাৰু ভৱিষ্যতে দিম শ্বেয়াৰ কৰি দিলে ভাল হয় মই ভাল পাওঁ ইমানেই ক'লোঁ আৰু পাৰিলে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক শ্বেয়াৰ আজি ইমানেই আৰু আজি ৰঙিলী টিঙৰ পাঁচআলিৰ দুলীয়াজান ভাদৈ পাঁচআলি ৰঙিলী টিঙৰ দিবৰাজ গগৈৰ লগৰ পৰা মানে ইহঁতৰ ঘৰৰ পৰা বাই বাই ভৱিষ্যতে ভাল ভাল গান পাব বুলি আশা মই প্ৰথম কথা আৰু আজি কিন্তু ভাল পোৱা নাই কিন্তু ভৱিষ্যতে ভাল গান পাব আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু মানে আপুনি চাইছে আৰু 10জনে যাতে